Hello everyone, please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব মোৰ সকলো ভিডিও প্ৰথমে চাবলৈ। আজি আমি আলোচনা কৰিম অনুশীলনী 7.2 ৰ কুৱেশ্যন নম্বৰ 52। ইয়াত দিয়া আছে কি a 1 - 5 আৰু b -4 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা। লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিওৱা। প্ৰথমে আমাক কৈছে অনুপাতটো উলিয়াবলৈ দিছে, তাৰ পিছত ছেদ কৰা বিন্দুটো অৰ্থাৎ x অক্ষত থকা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। এইটো হ'ল দুটা বিন্দু দিয়া আছে, এটা হৈছে a এৰ মান দিয়া আছে 1 - 5 আৰু b ৰ মান দিয়া আছে -4 5 হয়নে। ইহঁতক এটা বিন্দুৱে ছেদ কৰিছে যাৰ নামটো হৈছে p আৰু এইটো x অক্ষত আছে। x অক্ষত থকা মানে কি বাৰু চোৱা, সাপোজ এডাল x অক্ষ এডাল যদি y অক্ষ হয়, ইয়াত যিমানবিলাক বিন্দু থাকিব তাত y ৰ মান কিমান হ'ব 0 হ'ব। আমি x ৰ মান পাম কিন্তু y ৰ মান কি হ'ব সদায় 0 হ'ব। অৰ্থাৎ এইটো যেহেতু x অক্ষত আছে গতিকে ইয়াতো x ৰ মান থাকিব কিন্তু y ৰ মান কিমান হ'ব 0 হ'ব। নিৰ্ণয় কৰিব দিছে, গতিকে অনুপাতটো আমি ধৰিলো a পৰা p লে m1 আৰু p পৰা b লে m2। অৰ্থাৎ প্ৰথমে আমি m1 m2 নিৰ্ণয় কৰিম, তাৰ পিছত আমি কি কৰিম x ৰ মান উলিয়াই লৈ বিন্দুটোৰ স্থানাংক উলিয়াম। এতিয়া ফাৰ্ষ্টতে আমি কি কৰিব লাগিব, ধৰা হ'ল a -1 5 আৰু b -4 5 ৰেখাখণ্ডই x অক্ষক কি বিন্দুত ছেদ কৰিছে p আৰু তাৰ স্থানাংক হৈছে x0 ছেদ কৰিছে m1 m2 মানে অনুপাতত। প্ৰথম আমাক নিৰ্ণয় কৰিব দিছে m1 আৰু m2 অনুপাতটো। এতিয়া m1 আৰু m2 অনুপাত কৰিবলৈ কাৰণে বিভাজন সূত্ৰ দুটাৰ আছিলে, এটা x ৰ স্থানাংক আৰু এটা আছে y ৰ স্থানাংক হয়নে। য'ত x ৰ মান উলিয়াবলৈ কাৰণে হ'লে m1 আৰু m2য়ে কি কৰিব লাগিব, ইয়াৰ x ৰ লগত পূৰণ হ'ব আৰু m1 ইয়াৰ x ৰ লগত পূৰণ হ'ব হয়নে। আৰু y মান উলিয়াবলৈ হ'লে m2য়ে ইয়াৰ y লগত পূৰণ হ'ব আৰু m1 ইয়াৰ y লগত পূৰণ হ'ব। কিন্তু কথাটো হ'ল যিহেতু আমি জানো যে x অক্ষই a b ক ছেদ কৰিছে, অৰ্থাৎ এই বিন্দু যিটো p বিন্দু আছিলে য'ত কি ক'ত আছে x ৰ ওপৰত আছে x অক্ষ হয়নে। যদি আমি এনেকৈ আঁকি লওঁ x অক্ষৰডালৰ ইয়াত পৰিব। এতিয়া x অক্ষত যিমানবিলাক বিন্দু থাকে তাৰ মান সদায় কি হয় y = 0 হয়। অৰ্থাৎ আমি y স্থান কি পাইছোঁ 0 পাইছোঁ। এতেকে y স্থান কি হ'ব 0 হ'ব হয়নে। অৰ্থাৎ আমি x ৰ যদি মান m1 আৰু m2ৰ মান উলিয়াবলৈ হ'লে আমি এটা x ৰ স্থানাংক ব্যৱহাৰ কৰিব পাৰোঁ, যিটো আমি কৰিব নোৱাৰোঁ কাৰণ আমি x ৰ মান নাজানো হয়নে। এতিয়া m1 আৰু m2ৰ মান উলিয়াবলৈ কাৰণে হয় x ৰ মান জানিব লাগিব নহ'লে y মান জানিব লাগিব। যিহেতু আমি x ৰ মান নাজানো গতিকে আমি x = যিটো ফৰ্মুলা আছিলে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিম। কিন্তু আমি y মান জানো, y মান কিমান হ'ব 0 হ'ব। গতিকে যিটো y অংশ আছিলে আমি সেইটো ব্যৱহাৰ কৰিম হয়নে। এতিয়া y অংশত কি আছিলে m2য়ে ইয়াৰ xক পূৰণ হয় m2য়ে ইয়াৰ yক পূৰণ হ'ব আৰু m1য়ে ইয়াৰ yক পূৰণ হ'ব হয়নে। অৰ্থাৎ m2 * কি হ'ব -5 m2 * -5 প্লাছ m1 * কি হ'ব 5 হয়নে। m1 * 5 ডিভাইডেড বাই m1 + m2। অৰ্থাৎ যিহেতু y = 0 আছিলে অৰ্থাৎ -5 * m2 মানে -5 * m2 প্লাছ 5 * m1 মানে 5m1
হয়নে ডিভাইডেড বাই m1 প্লাস m2 আছে এতিয়া কি হ'ব m1 প্লাস m2 এই গুটেটো ইয়াৰ লগত কি হৈ আছে হৰণ হৈ আছে হয়নে এফালে গলে কি হ'ব 0 লগত হৈ পূৰণ হ'ব আৰু ইফালে থাকিব এইটো পাৰ্ট অৰ্থাৎ -m1 * m2 + 5m1 হয়নে তে ইহত দুটা পূৰণ কৰিলে 0 লগত যি কোনো বস্তু পূৰণ কৰিলে যি কোনো সংখ্যা পূৰণ কৰিলে আমি 0 পাওঁ অৰ্থাৎ 0 ইকুৱেল কি হ'ব -5m2 + 5m1 এতিয়া এটো মাইনাসত আছে এটো প্লাসত আছে আৰু ইফালে লেফট হ্যান্ড সাইডত কি আছে 0 আছে অৰ্থাৎ এটো যদি আমি বাওঁফাললৈ আনো তেতিয়ালে এটো মাইনাসত থাকাটো ইফালে হি কিমান হ'ব প্লাস হ'ব অৰ্থাৎ m2 5m2 ইকুৱেল কিমান হ'ব ইফালে 5m1 থাকিব হয়নে এতিয়া m2 যদি m1 ক হৰণ কৰো অৰ্থাৎ কি হ'ব এখিতে কি হ'ব m1 / m2 হ'ব আৰু ইফালে কিমান হ'ব 5/5 হ'ব আমি এটো স্টেপত জাস্ট এটা স্টেপ জপিয়াই পেলে সাইডটো চেঞ্জ কৰিছো অৰ্থাৎ m1 / কি কৰিছো m2 আৰু 5/5 হ'ব হয়নে এতিয়া 5 এৰে দুইটাকে কেনসেল কৰি 1 / কি হ'ব 1 হ'ব অৰ্থাৎ এতেকে m1 ক যদি আমি এই হৰণ চিহ্নডালক যদি আমি অনুপাত হিচাপে কৰো অৰ্থাৎ m অনুপাত m2 যদি কৰো তেলে এফালে কিমান হ'ব 1 কি হ'ব 1 হ'ব হয়নে গটিকে আমি অনুপাতটো কিমান পালোগৈ m1 * m2 = কিমান পালোগৈ m1 * m2 অৰ্থাৎ যেতিয়া আমি m1 আৰু m2 ৰ মান জানিলো তেতিয়া আমি ইয়াৰে x ৰ কাৰণে যেটো বিভাজন সূত্ৰৰ ফৰ্মুলা আছিল x স্থানাংক উলিয়াবলৈ যত আমি m1 m2 এ x ক পূৰণ কৰি মান পাও তেতিয়া আমি x ৰ মান পাই যাম m1 আৰু m2 অৰ্থাৎ আকৌ কি হ'ব x এতিয়া x ৰ কাৰণে বিভাজন সূত্ৰ যদি আমি ব্যৱহাৰ কৰো ইয়াতে m1 হয়নে m1 টো কিমান পালো 1 পূৰণ x2 কিমান আছিল চোৱা ইয়াত x2 পাইছিলো -4 হয়নে অৰ্থাৎ x2 কিমান হ'ব -4 প্লাস আকৌ m2 কিমান পাইছিলো 1 পূৰণ এবাৰ m ক্ৰস কৰিলে কিমান হ'ব x1 হ'ব হয়নে m2 লগত x1 হ'ব আৰু x1 ৰ মান কিমান পাই থৈছিলো 1 অৰ্থাৎ 1 ডিভাইডেড বাই m1 + m2 অৰ্থাৎ 1 + 1 হয়নে এতিয়া x = কিমান -4 * 1 হলে -4 প্লাস 1 * 1 হলে কিমান হ'ব 1 ডিভাইডেড বাই 2 হ'ব হয়নে তাছে -4 প্লাস 1 ইকুৱেল কিমান হ'ব -3/2 অৰ্থাৎ আমি x ইকুৱেল কিমান পালোগৈ x ইকুৱেল পালো -3/2 আৰু y মানটো আমি জানোৱে y মান কিমান আছিল কিমান পাইছিলো 0 পাইছিলো অৰ্থাৎ x আৰু y মান পাই পেলে আমি p স্থানাংক পালো আৰু m1 আৰু m2 অনুপাতটো পাই পেলে আমি কিমান পালো অনুপাতটো এতেকে কি হ'ব নিৰ্ণয় অনুপাতটো অনুপাত 1:1 আৰু সেট বিন্দু 2 কিমান হ'ব p x ৰ মান পাইছিলো -3/2 আৰু y মান আমি জানো 0 হয়নে এটোই আছিল